हेलो गाइस আপোনালোকে নিশ্চয় জানে যে 2023 যেটো এছিয়া কাপ হ'ব সেই এছিয়া কাপটো অহা 30 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু এছিয়া কাপৰ মানে সকলোতকৈ যেটো ইম্পৰ্টেন্ট মেচ সেই মেচটো আৰম্ভ হ'ব 2 ছেপ্টেম্বৰৰ পৰা মানে ইন্ডিয়া আৰু পাকিস্তানৰ মেচটো अभी मजा आएगा ना भिड़ो 2023 এছিয়া কাপত ইন্ডিয়া টিমৰ পৰা কোন কেইজন প্লেয়াৰ খেলিব বা ইন্ডিয়া টিমৰ স্কোৱাড কি হ'ব তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম জেনাৰেলি আমি চাও যে 15 জনকৈ স্কোৱাডত থাকে কিন্তু এইবাৰৰ যেটো এছিয়া কাপ হ'ব তাতে মানে 17 জন খেলুৱৈ থাকিব কিয়নো আপোনালোকে নিশ্চয় জানে এইটো কেৱল যে এছিয়া কাপ হ'ব সেই এছিয়া কাপৰ স্কোৱাড নহয় আৰু এইটো এছিয়া কাপত মানে যি কেইজন খেলুৱৈ খেলিব সেই কেইজন খেলুৱৈ যেটো মানে এইটো বছৰতে হ'ব লগা ওডিআই ওয়াৰ্ল্ড কাপ হ'ব সেই ওয়াৰ্ল্ড কাপত খেলিব তো ইন্ডিয়া টিমৰ স্কোৱাডটো যদি চাও টপ অৰ্ডাৰ বেটসমেনত रोहित শৰ্মাটো কনফাৰ্ম ক্যাপ্টেন হিচাপে থাকিব তাৰ পিছত रोहित শৰ্মাৰ লগত ওপেনিংত আহিব শুভমান গিল আৰু শুভমান গিলৰ পিছত 3 নম্বৰত বিৰাট কোহলিৰ পজিশনটো মানে কনফাৰ্ম কিন্তু 4 নম্বৰত কোনে আহিব তাক লৈ এতিয়াও মানে কনফাৰ্মেশন আহা নাই যদিও মানে সিৰাজ আয়াৰ আছে আৰু শ্ৰেয়া কুমাৰ যাদৱ আছে তো এই দুজন প্লেয়াৰক আপুনি কনফাৰ্ম বুলি ধৰিব পাৰে ইয়াৰ পিছত তিলক বৰ্মা থাকিব ইয়াৰ পিছত যদি আমি উইকেট কিপাৰৰ কথাটো উইকেট কিপাৰ হিচাপে কেএল ৰাহুল এতিয়া ফিট আছে তো কেএল ৰাহুল উইকেট কিপাৰ হিচাপে থাকিব আৰু এজন উইকেট কিপাৰ হিচাপে থাকিব ঈশান কিষাণ তো ইয়াত সঞ্জু স্যামছাং এজ এ উইকেট কিপাৰ হিচাপে নাথাকিব পাৰে কিয়নো কেএল ৰাহুল এতিয়া ফিট হৈ আহিছে আৰু কেএল ৰাহুলৰ লগত ঈশান কিষাণো থাকিব ইয়াৰ পিছত যদি অলৰাউণ্ডাৰৰ কথা কওঁ অলৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডে থাকিব আৰু হাৰ্দিক পাণ্ডে এজ এ ভাইস কেপ্টেইন হিচাপে থাকিব তাৰ পিছত স্যাৰ ৰবীন্দ্ৰ জাদেজা থাকিব অক্ষৰ পেটেল থাকিব আৰু শাৰ্দুল থাকিব ইয়াত যদি আমি বলাৰসকলৰ কথা কওঁ বলাৰসকলৰ ভিতৰত থাকিব জাসপ্ৰীত বুমৰাহ মোহাম্মদ শামি মোহাম্মদ সিৰাজ আৰু কুলদীপ যাদৱ এই চাৰিজন বলাৰক আপুনি মানে কনফাৰ্ম বুলি ধৰি ল'ব পাৰে কিন্তু এইটো স্কোৱাডত চাহাল আৰু কৃষ্ণা থাকিব নে নাই তাৰ কোনো কনফাৰ্মেশন আহা নাই কিন্তু যদি মানে তিলক বৰ্মাক যদি নলয় তেন্তে চাহালৰ কনফাৰ্মেশনটো 100% কিয়নো দুজনৰ মাজত এজনক ল'ব লাগিব যদি তিলক বৰ্মাক লয় তেনেহলে চাহালক আপুনি বাদ দিব লাগিব নহলে চাহালক বাদ দি তিলক বৰ্মাক ল'ব লাগিব তো গাইস মই আপোনালোকক আৰু এটা কথা জনাই দিও যে মানে যেটো এই স্কোৱাডটো থাকিব এই স্কোৱাডটো এই কাৰণে আৰু ইম্পৰ্টেন্ট আপোনালোকক ইতিমধ্যে মই জনাই দিছো যে এইটো মানে এই স্কোৱাডটোৱে ওয়াৰ্ল্ড কাপত থাকিব যেটো মানে টিমে এতিয়া মানে এছিয়া কাপ খেলিব কিয়নো এবাৰ এছিয়া কাপ ওডিআই ফৰমেটত হ'ব আৰু এইটো বছৰতে ওডিআই ওয়াৰ্ল্ড কাপ হ'ব সেই কাৰণে এইটো যেটো মানে যেটো টিমে মানে এছিয়া কাপ খেলিব সেই টিমটোৱে মানে ওডিআই ওয়াৰ্ল্ড কাপত খেলিব তো আপোনালোকে কি ভাবে এইটো টিমে এবাৰ এছিয়া কাপ ইণ্ডিয়া জিকিব পাৰিব নে নাই কমেন্ট কৰি জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ